কেইজনমান অনুৰাগীৰ অনুৰোধত আজি লৈ আহিছোঁ সেই বিখ্যাত কবিতাটো। কবিতাৰ শিৰোনামা আপুনি যেতিয়া শুই যায়। আপুনি যেতিয়া শুই যায়, বহু মহলীয়া অট্টালিকাটোৰ তলত তেওঁ জাগৰে থাকে দুভাগ ৰাতি। জীৱনটো জীয়াৰ বাবে হাহাকাৰ কৰি আছে তেওঁ। আপোনাৰ গেটত তলা। চৌহদৰ ভিতৰত বিলাতী কুকুৰৰ ভুকভুকনি। বৰ স্বস্তিৰে টোপনি যায় আপুনি। আপোনাৰ দীঘল টোপনিত সপোন নামে ঘানা, জাম্বিয়া, আমেৰিকা, ৰডেছিয়া। গাঁৱত আকাল আহিলে, চহৰত ভূকম্প নামিলে আপুনি বিদেশলৈ উৰে। মানুহৰ অভিনয় জানে বাবেই আপুনি সলাই দিব পাৰে পলকতে সন্মুখৰ বাট। পলমকৈ হলেও আহকচোন এবাৰ। শুক্লেশ্বৰৰ ঘাটত অসহায় জীৱনবোৰে ৰৈ আছে আপোনালৈ। পাণবজাৰ ফেঞ্চিত তেওঁলোকৰ উশাহবোৰ ছুটি হৈ আহিছে, তাহাঁতৰ অম্লজান আপুনি। অথচ কি ভয়ানক আপুনি। ইমানৰ পাছতো আপুনি উৰি আছে ডুবাইৰ চহৰত, ডুবি আছে চাইবেৰিয়াৰ স্নানাগাৰত। মালিগাঁৱৰ বাস্তৱেজত উদং শিশুবোৰে আপোনাক চিঞৰিছে, চাহাব, জীয়াই থাকিব খোজো, সেটুকুৰা ৰুটি, সকনি আশ্ৰয়। ভিক্ষা প্ৰাৰ্থনা শেষ নহওঁতেই বিলাসী গাড়ীত উঠি আপুনি গুচি যায়, অৰ্ধ নগ্ন শৰীৰবোৰ ধোঁৱাৰ ধূলিৰে বুৰাই। দামী চহৰৰ নামী সপোনৰ পাছত ঘূৰি আপুনি অনুভৱ কৰিব শিকা নাই দুখৰ সতে লাগি থকা দুখীয়াৰ আত্মপাঠ। তথাপি ভগৱান মানো আপোনাক। বিশ্বাস কৰক, পেটৰ ভোক চকুত জ্বলিলে সাপোন আৰু নচিব নহব এই ফুটপাথ অথবা এই চহৰ। সাৱধান কৰি দিছো আপোনাক।